নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি অন্য এটি ভিডিঅ'লৈ আপোনালোকলৈ স্বাগতম। আজি একদম আপোনালোকক বিহু দেখুৱাম। বিহু আৱতৰত বিহু চলি আছে। বিহু কাতি বিহুৰ কাৰণে বিহু আখৰা চলি আছে। একদম গৰমা গৰমি চলি আছে। আপোনালোকক দেখুৱাম এতিয়া। বতৰ ডাৱৰীয়া। বলক আমি আপোনালোকক বিহু আখৰা দেখুৱাওঁ। কেনেকুৱা লাগিলে জনাব। এয়া ঘৰ নতুনকৈ বনাইছে, শেষ হোৱা নাই। এয়া গৃহস্থনী বহি আছে। বিহু আখৰা সোমাইছোঁ, আপোনালোকে চাই থাকিব দেই। আৱতৰত বিহু চলি আছে। আৱতৰত বিহু চলি আছে, আপোনালোকে দেখিছে। কাতি বিহুৰ কাৰণে আগতীয়াকৈ আখৰা কৰি থকা হৈছে। আপোনালোকে চাই থাকিব। এয়া আমি তেখেতসকলৰ কথা পাতিম। এয়া চাই আছে আৱতৰত বিহু। এয়া এডাল ষ্টেণ্ড, আপোনালোকে দেখিছে। বিহু কথা পাতি চলি আছে। এয়া বিহু চলি আছে। এয়া কি কবি, বিহু কেনেকুৱা চলি আছে? এয়া বিহু আখৰা চলি আছে। আমাৰ নাচনীকেইজনীৰ লগত কথা পাতিম, আপোনালোকে চাই থাকিব। ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। কেনেকুৱা বিহু আখৰা কেনেকুৱা চলিছে? আমাৰ নাচনীকেইজনীয়ে আৱতৰত বিহু নাচিছে। এয়া ওচৰত আছে দুগৰাকীমান, তেওঁগৰাকীও নাচিব। আপোনালোকে চাই থাকিব। ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া বিহু অলপ চাওক।